শ্ৰদ্ধেয় ৰাইজ, কৰোনা ভাইৰাছৰ ভয়াৱহতা সম্পৰ্কত আমি সকলোৱে অৱগত। এই ভাইৰাছে সমগ্ৰ মানৱকুলক ধ্বংসৰ গৰাহলৈ লৈ গৈছে। আজি আমি অসমতো এই ভয়াৱহ সংকট আমাৰ মাজলৈ আহি আছে। আমি যদি সাৱধান নহওঁ তেনেহ'লে নিশ্চিতভাৱে আমাৰ অসমতো এই কৰোনা ভাইৰাছে গ্ৰাস কৰিব। এই সমস্যাৰ উপলব্ধি কৰি কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰে অহা 14 এপ্ৰিল তাৰিখলৈকে লকডাউন ঘোষণা কৰিছে। পৰম শ্ৰদ্ধেয় ৰাইজ, বিনম্ৰভাৱে সকলো ৰাইজক আহ্বান জনাব বিচাৰিছো যে আমি এইকেইটা দিন 14 এপ্ৰিল তাৰিখলৈকে আমি যদি সকলোৱে ঘৰত থাকি সামাজিক দূৰত্ব বজাই ৰাখি চাফ চিকুণকৈ থাকি আমাৰ স্বাস্থ্য বিভাগে যিখিনি নীতি নিৰ্দেশনা প্ৰদান কৰিছে সেইখিনি আমি মানি চলিবলৈ আমি সকলোৱে সংকল্পবদ্ধ হোৱা উচিত। শ্ৰদ্ধেয় ৰাইজ, যে আমি ডিব্ৰুগড় জিলা এক চাহ বাগিচাৰে পৰিৱেষ্টিত এটা অঞ্চল। আমাৰ বিধানসভা সমষ্টি লাহোৰ বিধানসভা সমষ্টিৰ চাহ বাগিচাৰে পৰিৱেষ্টিত এটা অঞ্চল। গতিকে এই চাহ বাগিচা অঞ্চলৰ শ্ৰদ্ধেয় যিসমূহ সংগঠন আছে, অসম চাহ ছাত্ৰ সন্থা, অসম চাহ মজদুৰ সংঘ, বিভিন্ন যুৱক সংঘ, চৰ্দাৰসকল, লাইন চকীদাৰসকল, চাহ বাগিচাৰ শিক্ষিত যুৱক যুৱতীসকলক মই বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছো যে চাহ বাগিচা অঞ্চলত ইয়াৰ ভয়াৱহতাৰ সজাগতা সৃষ্টি কৰিবৰ বাবে আপোনালোকে যিখিনি পদক্ষেপ গ্ৰহণ কৰি আছে সেইখিনি সঁচাকৈ প্ৰশংসনীয় আৰু আদৰণীয়। গতিকে এই ৰাইজৰ মাজত আৰু সজাগতা সৃষ্টি কৰিবৰ কাৰণে যিহেতু আমাৰ চাহ বাগিচা অঞ্চলসমূহ লাইন যথেষ্ট ঠেক, যিহেতু চাহ বাগিচা বন্ধ ঘোষণা হৈ আছে, গতিকে সকলো ৰাইজ আমি দেখিছো কিছু বা চাহ বাগিচা অঞ্চলত ৰাইজ গধূলি সময়ত ওলাই আহি বিভিন্ন ধৰণৰ আড্ডা মাৰি আছে। গতিকে এইখিনি বন্ধ কৰিব লাগিব, তেহে আমি এই ৰোগটোৰ পৰা, এই ভাইৰাছৰ পৰা ৰক্ষা কৰিবলৈ ৰাইজক সক্ষম হ'ম। গতিকে মোৰ ৰাইজক মই বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছো যে দেশ আজি মহা সংকটত, গতিকে সংকটৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমাৰ জিলাখনৰ, আমাৰ সমষ্টিৰ প্ৰতিটো অঞ্চলৰ ৰাইজে যাতে সজাগ সচেতন হৈ থাকে, ৰাইজে চাফ চিকুণভাৱে থাকে, ৰাইজে যাতে স্বাস্থ্য বিভাগৰ যিখিনি নীতি নিৰ্দেশনা আছে সেই সকলোৱে আমি সঠিকভাৱে যাতে পালন কৰোঁ, তাকে মই ৰাইজৰ ওচৰত বিনম্ৰভাৱে আহ্বান জনাইছো। পৰম শ্ৰদ্ধেয় ৰাইজ, ব্যক্তিগতভাৱে আজি আমিও ঘৰতে আমি আবদ্ধ হৈ আছো। ঘৰতে আজি আমি সোমাই আছো আৰু ৰাইজৰ সৈতে টেলিফোন যোগে আমি কথা পাতি আছো, হোৱাটছআপ যোগে আমি কথা পাতি আছো। আৰু আজি মই ৰাইজৰ প্ৰতি আৰু বিনম্ৰভাৱে আহ্বান জনাব বিচাৰিছো যে যিহেতু আমাৰ এই অঞ্চলসমূহত দৈনিক হাজিৰা কৰা লোকৰ সংখ্যা যথেষ্ট বেছি, দৈনিক হাজিৰা কৰি প্ৰতিদিনেই হাজিৰা কৰে আৰু তেওঁলোকে নিত্য সামগ্ৰী ক্ৰয় কৰে আৰু তেওঁলোকে পৰিয়াল পোহপাল দিয়ে। গতিকে এনেকুৱা দুখীয়া মানুহক আমি সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগিব। গতিকে আমাৰ যিবোৰ সামৰ্থ্যৱান লোক আছে, এই সামৰ্থ্যৱান লোকসকলে যাতে ঘৰৰ ওচৰৰ প্ৰতি এনেকুৱা ধৰণৰ দুখীয়া পৰিয়ালক, বৃদ্ধ বৃদ্ধা, দিব্যাংগ, বিধৱা মহিলা যিসকলৰ কোনো সন্তান নাই, তেওঁলোকক যাতে আমি সহায় সহযোগ আগবঢ়াওঁ, তেওঁলোকৰ যাতে খাদ্যৰ অভাৱত নুভোগে, তাৰ কাৰণে কিন্তু আমি ৰাইজে সকলোকে মুকলিভাৱে আহ্বান জনাব বিচাৰিছো। আজি আমি ব্যক্তিগতভাৱেও এটা শিশুগৃহলৈ আজি আমি গৈছিলো, প্ৰেৰণা শিশুগৃহ, য'ত 35জনতকৈ অধিক পিতৃ মাতৃহীন ফুল কমলীয়া ল'ৰা ছোৱালী থাকে। এই শিশুগৃহলৈ গৈ আজি এই শিশুগৃহত আমিও আমাৰ সামৰ্থ্য অনুসৰি অহা 14 এপ্ৰিল তাৰিখলৈকে যাতে এই কণ কণ শিশুসকলে কোনো খাদ্য সামগ্ৰীৰ অভাৱত ভুগিবলগীয়া নহয়, তাৰ বাবে 14 তাৰিখলৈকে মই আজি তেওঁলোকক চাউল, দাইল, বিস্কুট, দালি এনেধৰণৰ বস্তু আজি প্ৰদান কৰি আহিছো। মই সমগ্ৰ অসমৰ ৰাইজক এটা আহ্বান জনাব বিচাৰিছো, যিহেতু এনেধৰণে শিশুগৃহ অসমত প্ৰায় 150তকৈ অধিক আছে। এই শিশুগৃহসমূহক, এই অনাথ ল'ৰা ছোৱালীসকলক NGO সমূহে ৰান কৰি আছে। কোনোবা সমাজবিৰোধী, সমাজবিৰোধী ব্যক্তিসকলে ৰাইজৰ দান মূৰে এনেধৰণৰ
শিশুগৃহসমূহ চলাই আছে। মই সমগ্ৰ অসমৰ ৰাইজক সমৰ্থন লোকসকলক মই বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ যে এই শিশুগৃহসমূহক যদি আমি বিশেষভাৱে নজৰ দিওঁ, এই শিশুসকলে যাতে পিতৃ মাতৃ শিশুসকলে যাতে নোখোৱা-নেমেলাকৈ থাকিবলগীয়া নহয়, তাৰ কাৰণে আমি সকলো সমৰ্থন লোকসকলে এই শিশুগৃহৰ সহায় সহযোগ আগবঢ়োৱা উচিত। গতিকে পুনৰবাৰ মই ৰাইজক চৰকাৰৰ যিখিনি নীতি নিৰ্দেশনা, স্বাস্থ্যসেৱাৰ যিখিনি নিৰ্দেশনা সেইখিনি পালন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ব্যক্তিগতভাৱে এইকেইদিন আমি ঘৰতে আছোঁ আৰু ঘৰৰ পৰাই হোৱাটছআপ আৰু টেলিফোনৰ যোগেদি ৰাইজৰ সৈতে আমি কথা বতৰা পাতি আছোঁ। জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ সৈতে, হেল্থ ডিপাৰ্টমেণ্ট, PHC লগত আমি সঘনে যোগাযোগ ৰাখি আছোঁ আৰু প্ৰতিটো মুহূৰ্তত ৰাইজৰ কাষত আমি আছোঁ। গতিকে আমি ব্যক্তিগতভাৱে এইকেইদিন যোৱা ডিব্ৰুগড় গ্ৰন্থমেলাসমূহতে প্ৰায় 60খনমান আমি কিতাপ ক্ৰয় কৰিছিলোঁ। গতিকে এইকেইটা দিনত যাতে অন্ততঃ 10খন হ'লেও যদি কিতাপ মই অধ্যয়ন কৰিব পাৰোঁ, তাৰ বাবে এটা মানসিকভাৱে প্ৰস্তুতি চলাইছোঁ। তাৰ লগতে মোৰ ঘৰৰ চৌপাশে আমি কেইজনমান যাতে গছ পুলি ৰোৱাৰ পৰিকল্পনা কৰিছোঁ। আৰু 14 এপ্ৰিল তাৰিখলৈকে ভাল গছ পুলি, যিটোৱে আমাৰ ভৱিষ্যত প্ৰজন্মক সহায় কৰিব, আমাৰ ঘৰখনক সুন্দৰ কৰিব বুলি মই আশা